You said never let me go. 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 You said never. Hello guys, welcome back to my YouTube channel Alchemy Girl. I hope আপোনালোকে ঠিকে আছে ময়ো ভালে আছে আৰু আজি মই আপোনালোকৰ বাবে এটি ভিডিঅ' লৈ আনিছোঁ যকি হৈছে মহা শিৱৰাত্ৰি আপোনালোকে নিশ্চয় মহা শিৱৰাত্ৰি খুব ভালদৰে পালন কৰিছে মই হ'লেও অসমত নাই তথাপিও সৰু সুৰাকৈ পালন কৰিছোঁ ৰাতিপুৱা উঠি গা পা ধুই ৰেডি হৈ মই ওলালোঁ মন্দিৰলৈ আৰু মন্দিৰত আহি দেখিলোঁ অকণমান ভিৰ আহিছে মানে মানুহ আহিব আৰম্ভ কৰিছে হ'লেও আমি অকণমান সোনকালে অহাৰ বাবে অকণমান জাগাখিনি খালী পাইছোঁ মন্দিৰটো ধুনীয়াকৈ সজাইছে আৰু ইফালে ইফালে দেখিলোঁ গোটেই মানুহ আহি উপস্থিত হৈছে মই মনতে কেইটামান বস্তু দিম বুলি ভাবি থোৱা সেইকেইটা বস্তু মই অৰ্পণ কৰি মই সেৱালৈ ওলাই আহি আৰু মই আহি বাহিৰত জ্বলালোঁ চাকি আৰু ধূপ কাৰণ ইয়াতে ফিমেলক মন্দিৰৰ ভিতৰত সোমাই যাব নিদিয়ে তাৰ পৰা বাহিৰৰ পৰা সেৱা কৰি দিব লাগে তো মই বাহিৰৰ পৰা সেৱা কৰি মই হ'লো ভিতৰত সোমাব নিদিলে কি হ'ল ইয়াতে আহি মই চাকি জ্বলাম মোৰ মায়ে কয় ভগৱান সকলোতে থাকে তুমি এটা শিলতে পূজা নকৰাকৈ এডাল গছতে পূজা নকৰাকৈ ভগৱান প্ৰতিটো বস্তুতে থাকে আৰু কাষতে ৰাতি পূজাৰ বাবে কিবা কিবি আয়োজন চলি আছে আৰু আয়োজন চলি কিবা কিবি পূজা কৰি আছে যদিও মন্ত্ৰবোৰ সম্পূৰ্ণ অৰ্থ নাজানো হ'লেও তাতে অকণমান শুনি আহি ভাল লাগিল তাৰপিছত মই শিৱলিংগত পানী ঢালি তাৰ পৰা আহি আৰু আপোনালোকক দেখাব বিচাৰোঁ ইয়াৰ এটি বহুতেই ডাঙৰ মহাদেৱৰ মূৰ্তি চাওক পিছফালে মন্দিৰটোৰ বিষয়ে বহুত দিনৰ পৰা মই শুনি আছিলোঁ আৰু মই আহিম বুলি আজি ফাইনেলি আহি মহাদেৱৰ দৰ্শন হ'ল আৰু সঁচাকৈ আহি আজি বহুতেই ভাল লাগিল আৰু মোৰ সুখ আজি আপোনালোকে অনুভৱ কৰিব পাৰিছেনে সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ মই তাৰপিছত তাৰ পৰা একদমেই যাব মনে যোৱা নাছিল ইয়াতে ডাঙৰ কৰি পেণ্ডেল টাইপৰ পাতিছে যাতে বহুত মানুহ আহি বহিব পাৰে আৰু তাৰ পৰা প্ৰসাদ গ্ৰহণ কৰিব পাৰে প্ৰসাদ গ্ৰহণ কৰিবৰ বাবে ইয়াতে চাহত বুফে লাগিব বুফেৰ কাৰণে বাচন মানে আনি থোৱা হৈছে আৰু বহুত ডাঙৰকৈ হৈছে চাগে বহুত মানুহ ইয়ালৈকে আহে মই এইবাৰ ফাৰ্ষ্ট টাইম আহি পাইছোঁ You said never let me go. আৰু মন্দিৰটোৰ কাষতে এটি আমাৰ কণমানি মহাদেৱ বহি আছিল তাক চাই সঁচাকৈ বহুতে ভাল লাগিল একদম চেম টু চেম মহাদেৱৰ দৰে মাকে কাপোৰ কানি পিন্ধাই আনিছে আৰু আমি অকণমান ছাইডত চালোঁ তাৰ পৰা দৰ্শন কৰিলোঁ এই সৰু মন্দিৰটো আহি সঁচাকৈ ভাল লাগিল আৰু মোৰ ৰাতিৰ কি পৰিৱেশ সেইটো চাবলৈ বহুতেই ইচ্ছা আছে সেইবাবে এতিয়ালৈকে মই ঘৰত গৈ আকৌ আহি মই ৰাতি উপস্থিত হ'লোঁ আৰু আমি অটোৰ পৰা আহি দূৰৰ পৰা ভিউ চাই পাগল আৰু আপোনালোকক মিছা ক'লে কি হ'ব মই এই মূৰ্তিটোৱে ৰাতি চাবৰ কাৰণে বহুত হেঁপাহ আছিল আৰু সেইবাবে মই আহি ৰাতি উপস্থিত হৈছোঁ আৰু দূৰত এখন ধুনীয়াকৈ গ্ৰাউণ্ডটো সজাইছে দিনত আমি দেখা নাছিলোঁ মানে ইমান এটা ধ্যান নাছিলে কিন্তু এতিয়া ধুনীয়াকৈ হৈছে ইয়াতে জাগ্ৰত হ'ব নেকি মানে জাগ্ৰত বুলি কয় আৰু ইয়াতে হ'ব কোনোবা ছিংগাৰ আহিব নাম চাম গাব আৰু শিৱৰাত্ৰি কিহৰ কাৰণে পালন কৰা হয় ইতিমধ্যে সকলো জানেই তো মই ক'বলৈ নাযাওঁ আৰু ক'বলৈ গ'লে অকণমান বেয়া শুনিব কাৰণ সকলোৱে জানেই তো মই এইটোৰ বিষয়ে আজি সেইকাৰণে একো কোৱা নাই জাষ্ট আপোনালোকক ভিডিঅ'তে দেখাইছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চ
এক্সপিৰিয়েঞ্চখিনি মানে আপোনালোকক ক'ব বিচাৰিছোঁ মানে এনেকুৱা নহয় যে ক'ৰবাত বাহিৰত আছা তো নিজৰ সংস্কৃতি নিজৰ ধৰ্ম সকলো এৰি দিয়া নিজৰ ধৰ্মটো নিজেই ধৰি ৰাখিব লাগিব কাৰণ কোনো তোমাক ফ'ৰ্চ কৰিব নোৱাৰে তোমাৰ ধৰ্ম ৰাখিবলৈ তো ময়ো অকণমান চেষ্টা কৰিছোঁ যাতে নিজৰ ধৰ্ম আৰু নিজৰ হেৰিখিনি নিজৰ লগতে থাকক কিছুমান মানুহে ভাবে যে অসমৰ পৰা বাহিৰত গুচি গ'ল নহ'লে বা ফেমিলিৰ পৰা দূৰত থাকিলে নিজৰ ধৰ্ম এৰি দিয়ে বা সংস্কৃতি এৰি দিয়ে তেনেকুৱা ভাবত মই মানে নাথাকোঁ আৰু মই মহাদেৱৰ সঁচাকৈ বহুত ডাঙৰ ভক্ত এনে আপোনালোকে এনেকুৱা নভাবিব যে ভিডিঅ' বনাবৰ বাবে জাষ্ট ফুৰিছে মই সঁচাকৈ মহাদেৱৰ ভক্ত আৰু আপোনালোকে পুৰণা কিছুমান যিকোনো এটা ভিডিঅ' দেখিছে চাগে মই মন্দিৰবোৰ মানে মন্দিৰ কিবাবিলাকত যাওঁ যাই ভাল পাওঁ আৰু মই ভাবিছোঁ যে মই যিটো বস্তু দেখিছোঁ আপোনালোককো অকণমান দেখাব বিচাৰিছোঁ আপোনালোকে বেয়া বাবদ নল'ব যে মন্দিৰত গৈ ভিডিঅ' বনাইছে বুলি আই হোপ আপোনালোকৰ ভিতৰতে কোনোবা নহয় কোনোবা এজন মহাদেৱৰ মানে কোনোবা এজন বুলি নহয় আৰু মহাদেৱৰ ভক্ত বহুতেই আছে তো তেওঁলোকে হৰ হৰ মহাদেৱ বুলি এবাৰ কমেণ্ট কৰিব বুলি নিশ্চয় আশা থাকিল হৰ হৰ মহাদেৱ আৰু আজিলৈ তেনেহ'লে ভিডিঅ'টোৰ পৰা বিদায় মাগোঁ আকৌ লগ পাম নিশ্চয় নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব বাই বাই